ভুল হৈছে কাণটো পুঠি মাছ আহিছিল আমি নব নানা আছিলো নহয় কাইলৈ আনিম ন মই কঁঠাল তিনিটা কঁঠাল আছে দেই ৰাইজ এইজনক দিলে হবে বিচাৰি খজুৱাই আছে তো হেল্ল' গাইজ আকৌ নতুন এটা ভিডিঅ'লৈ চবকে স্বাগতম জনাইছো। তো এতিয়া পিছবেলা হৈ আছে। তো মানে আমি মানে বিশেষ কাম এটা ওলাইছো মিছনত গছৰ ওপৰত উঠা। তো আমি তিনিটা আছো আজি তাৰপৰা তিনিটা আছো। তো ভিডিঅ'টো চাই যাওক। মানে আজি এহেঁতি অলপ চালিয়া গান গাম বুলি কৈছে মানে। তো গানো শুনিব আৰু কিবা কিবি ক'বলৈ গৈ আছে। তো চাই যাওক চালিয়াকে। তো বলক গাইজ আমি এতিয়া বাগানৰ মাজে মাজে আহিছো পুৰা। মানে সিহঁতে ৰাস্তাটো চিনি নাপায়, মই মানে চিনি পাওঁ। তো গৈ আছো এতিয়া। এইফালে যাব লাগিব, মানে এইফালে যাব লাগিব। এইফালে এইডোখৰত গৈ পুৰা হাবি জংঘল হৈ আছে, হাবি জংঘল এনেকুৱা খাতৰা মানে কাঁইট আছে বহুত খাতৰা কাঁইট আছে মানে ইয়াত। আৰু গোটেই বোকা হৈ আছে। এনেই এইফালে আহিলো বেটা আহি গলো জেগাত আহি গলো এইবাৰ। তো এইডোখৰত আহি গলো। মানে এইজোপা আম গছ হয়। তো মানে এইজোপা আম গছ, এইজোপা তাৰপা এইকেইটা এই মোৰ ওপৰত চক। তো মানে ইয়াত আছে কঁঠাল, এইটো কঁঠাল আছে। তো আৰু এটা ওপৰত আছে কঁঠাল। এইটো এটা কঁঠাল, সেই এটা কঁঠাল আছে। তিনিটাই কঁঠাল আছে অকল গছজোপাত। পাঁচটা নে কেইটা আছে নাজানো, কিন্তু গছজোপাতে বেছি কঁঠাল নাই। মানে গছজোপাত মানে বেছি কঁঠাল নাই। তো মানে আমি কঁঠাল পাৰিব লাগিব এতিয়া। মানে কঁঠালটো পাৰিব লাগিব। তো মানে কঁঠাল পোৱা মানুহজন দেখাই দিছো লাহেকে। কঁঠাল পোৱা মানুহজন আহক এইফালে। এইফালে এইজন কঁঠাল পোৱা, এইজন উঠিব এতিয়া গছত খাতৰাকে উঠিব। তো মানে এনেকুৱা খাতৰা উঠিব মানে বান্দৰতকৈ ডেঞ্জাৰ উঠিব মানে ই যিভাগে কৈছিলে যিটো এইটো কেনেকে উঠে ই কৈছে তলৰ পৰাই পাৰিব, ই উঠিব পাৰিব। মই আপোনালোকক দেখাইছো। ই মোক গছত উঠাই মাৰিব বিচাৰিছিলে। এই সোপা চব বিছা খাব পাৰো ইমান বা আম লাগে ন ইয়াত ডাঙৰ ন গছজোপাত। তো মানে উঠিব এতিয়া এখেত। কেনেকে উঠে নাজানো, কিন্তু উঠিব। কিন্তু মানে বান্দৰ যেনেকে উঠে ন তাতকৈ ডেঞ্জাৰ উঠে মানে এখেত। তো মানে উঠিব এতিয়া। তো চাই যাওক ভিডিঅ'টো খাতৰাকে। তো মানে উঠি গ'ল একদম পুৰা খাতৰাকে। এখেতে নোৱাৰে কৈছে, ভয় কৰে মানে এখেত উঠি গ'ল। যিটোহে বিচা উৎপল ভাই অসংকল পাৰিব লাগিব। পকা পাৰি দে। এই নামটো আছাম এই পগলা নি কেছ ধৰি গ'ল, মাথাত পৰিলে চফাই হৈ দিব। লাহেকে দিলা। এইজনে আজিলৈকে কেছ এটা ধৰিব খাব নোৱাৰিলে। ঠিকে আছে অলপ আহি আৰু আছে নহয়। ডাঙা নিব এইফালে গোটেই কি ধুনীয়া গোন্ধাইছে। পকা কঁঠাল পাৰিছেচোন এইবাৰ। না আৰু পেলোচ এইটো কাপ নোৱা নহয় জান নাই। বাহ হেভি চোন আপুনি। লাগি আছে অলপ লাগি আছে। পৰিব এতিয়া লাগি আছে মা। হৰাই দিলে আপুনি কষ্ট কৰি আমাৰ গাত পৰিছিলে এতিয়া। তো মানে আমি এতিয়া কঁঠাল পাৰিলো, দুটা পাৰিলো বহুত কষ্টকে। এটা মই পালো, এটা সি পালে। মানে কষ্টকে পাৰিলো মানে এতিয়া কঁঠাল এটা পকা এটা কেঁচা। তো আমি খাম এটা পকাটো। তই কি কৰিছ বে?
কেলে ফালো কৰিছ ভাল হৈ দিছে তো আমি কঁঠাল খাম এতিয়া আহিছে এতিয়া আমাৰ বাৰীত গৈ আহিছে আমি খাম আৰু একেবাৰে গান গাব অলপ চালিয়াকে তো শুনি যাব গানটো তো মানে অলপ পিছতে গান আৰম্ভ হ'ব কঁঠাল খোৱাৰ লগে লগে এনাৰ্জি বহাৰ লগে লগে তো চাই যাওক আমাৰ কুকুৰটোৱে ভুকি আছে এইটো চাওক কি হলে হা কি হল চালা তো মানে আমাৰ মেকুৰীজনী চাওক কেনেকে চাই আছে এজনী কঁঠাল খাম বুলি কৈছে আমাৰ লগত আজি হা কি খাবি কঁঠাল খাবি হে কঁঠাল খাবি পুৰা কঁঠাল খোৱাত ব্যস্ত এনেকুৱা ডেঞ্জাৰ খান দিছে বাম্ফা মিঠাই কৈছে ইয়ালৈ থৈ দিছো কেইপটামান মই মানে খাবই পোৱা নাই এতিয়ালৈকে কালি তই হাত উলিয়া জান খাবি নাই মই খাম এই ৰ জানো বান্দৰতকৈ ডেঞ্জাৰ খাইছে মানে এনেকুৱা খাব নোপোৱা এনেকে এবছৰমান যেন খাবই পোৱা নাই সিহঁতি কঁঠাল সেনেকে খাইছে চক এনেকুৱা খান দিছে চক সেই লাষ্ট পাই মানে এটা গুচি গ'লগে এইটো দেখিছানে ইহঁতি খাই আছে লাজ বোলা বস্তুৱে নাই গৈছে হলেও আহি গৈছে চক এই চক আহি গৈছে এই চক এইটো চক কেনেকে আহি গৈছে চক সিহঁতি গান গাব এতিয়া চালিয়া গান গাব এতিয়া চাওক গান গালে সিহঁতি এতিয়া পুৰা এতিয়া এইডোখৰত নিজান জেগাত পুৰা গান গাম বুলি ভাবিছে এতিয়া গান গাব বহিব নেকি সি গানটো গাব এতিয়া চালিয়া গান গাব নহয় মংলয় আমাৰ মংলয় জানে নহয় গাব জাননে পুঠি মাছে মজা বদিছে মজা বদিছে মজা বদিছে মজা বদিছে টিং 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 মজা বদিছে মজা বদিছে পুঠি মাছ খাবলে মনে গ'ল পাতিছিলো ফাঁচিতে লাগিলে জাননে পুঠি মাছ এজনী কেনেকে ঘৰৰ বাহিৰে ভিতৰে হেল্ল' ৰাইজ কেনেকুৱা আছে গাই থাক হেল্ল' ৰাইজ কি আছে কাইলৈ আনিম ন মই কেনেকে কেনেকে ওলাই ঘৰৰ বাহিৰে ভিতৰে নাচিয়া এই গানটো ধুনীয়া যদি হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ কেতিয়াবা লগ পাম শুন গান গাই গাই ক'ব পাৰিবি নে নহয় গান গাই কৈ দিয়ে আকৌ হেৰি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৰাইজক আমাৰ চেনেলটোৰ নাম হৈছে ভাৰ্গৱ গোহাঁই সেইটো চেনেল যদি চাই ভাল চেপাই লাইক শ্বেয়াৰ কৰি দিবা লাইক শ্বেয়াৰ কৰি দিবা তো গাইজ গম পালে নহয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব থুকি দিব আৰু তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি ভাল পালে জানেই নহয় আৰু